watching. The artist from Tejpur, dedicating the song for Assam again. Cause the time has come, the time we unite for a common reason. It's the time for Brahmaputra Ethnic Fest, everybody. We welcome you all. What's up? Hello friends, welcome to my YouTube channel Faizul Elahi. আৰু আজি আমি গৈ আছো মোৰ প্ৰিয় ঠাই অসমৰ আটাইতকৈ ধুনীয়া জেগা তেজপুৰ আৰু এতিয়া আমি আহিছো তেল ডিপুত আহিছো তেল ভৰাম আৰু ইয়াৰ পৰা একেলগে ওলাম আমি প্ৰায় 9 জন মান আমি আহিছো সবে যাম আৰু দেখুৱাম ভিডিওটো শেষলৈকে চাই থাকক ফাইনালি আমি তেল ভৰাই ওলাই আহিলো আৰু গৈ আছো তেজপুৰ সো ভিডিওটো চাই থাকিব আৰু হসকে তেজপুৰ বুলি ক'লে যেন মনত কিবা এটা ভাল লাগি যায় সেউজীয়া পৰিবেশত থকা অগ্নিগড় পাহাৰ আৰু ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত থকা কলিয়া ভুমুৰা দলং সেইবাবেতে গোটেই অৰ্ল্ডৰ পৰা টুৰিষ্ট আহে তেজপুৰখন এবাৰ ওচৰৰ পৰা চাবলৈ আৰু এতিয়া আমি ব্ৰিজৰ ওপৰত আছো আৰু প্ৰথমে আমি অগ্নিগড় যাম আৰু তাৰ পৰা দেখুৱাম ইয়াৰ পাছত আকৌ আমি ব্ৰিজৰ তলত আহি ব্ৰহ্মপুত্ৰখন দেখুৱাম আপোনালোকক আৰু এইখনেই অগ্নিগড় পাহাৰ যাৰ কাৰণে গোটেই অসম বিখ্যাত আৰু ফাইনালি আমি আহি পালো তেজপুৰ অগ্নিগড় পাহাৰ আৰু এতিয়া আমি ভিতৰত যাম টিকেট কাটিব লাগিব টিকেট কাটি ভিতৰত যাম আৰু আপোনালোকক দেখাই থাকিম আৰু এইখন টিকেট কাউণ্টাৰ হয় আৰু টিকেটৰ কাৰণে 20 টকা লয় আমি টিকেট কাটিলো আৰু গৈ আছো এতিয়া ভিতৰত সোমাই আছো কিন্তু আমাৰ লগত আছিল কেমেৰা সো কেমেৰাৰ কাৰণে এক্সট্ৰা টিকেট কাটিব লাগে কিন্তু আমি গম পোৱা নাছিলো পিছত কাটিলো আৰু আমি অগ্নিগড় পাহাৰৰ ওপৰত উঠি আছো এতিয়া আৰু দেখাই থাকিম ব্লগটো চাই থাকিব আৰু মোৰ লগত আহিছে পিংকু আহিছে বহুত ভাল জায়গা আগতে এবাৰ আহিছিলো যে বহুত ভাল জায়গা সো আগত ভিডিওটো চাই থাকক সো ভিডিওটো শেষলৈকে চাই থাকক আৰু আৰু ইয়াত ভিউ পইণ্ট এটা আছে ইয়াৰ ওপৰৰ পৰা গোটেই তেজপুৰ চহৰখন দেখা যায় আৰু ব্ৰহ্মপুত্ৰ দেখিবলৈ পায় সো ওপৰত উঠিম আমি এতিয়া আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম মজা মজা আৰু সৌকনে হৈছে তেজপুৰ চহৰ অগ্নিগড় আহি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল অভিজ্ঞতা হৈছে ইয়াত আহিছোঁ আগতে আহিছোঁ এতিয়া আহিছোঁ আৰু খেলিবলৈ সুবিধা আছে ল'ৰা ছোৱালীবিলাক আকৌ জানিবলগীয়া কথা বহুত আছে ইয়াতে নেদেখাবিলাকে অনুগ্ৰহ কৰি এইবিলাক চালে হ'ল অসমৰ যিখিনি আমাৰ ঐতিহ্যৰ বস্তু আছে সেইখিনি আপোনাৰ চোৱাটো বহুত প্ৰয়োজন আৰু বাহিৰতকৈ আমাৰ অসমতো বহুত আছে ইয়াত নৰ্থ ইষ্টৰ এইখিনি বহুত জানিবলগীয়া কথা আছে এইখিনি চালে আমাৰ পৰ্যটনটো বহুত আগবাঢ়ি যাব গতিকে চোৱাটো প্ৰয়োজন আৰু ভাল লাগিছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ কেনেকুৱা লাগিছে তেজপুৰ আহি বহুত মজা আৰু ফাইনালি আমাৰ বহুত ভোক লাগিছে সো ৰাস্তাত ধাবা এখন দেখা পালো আৰু তাত
গৈ আছোঁ আমি খাবলৈ আৰু আকৌ আমি তেজপুৰ ব্ৰিজৰ তলত যাম চ' চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি তেজপুৰ দলঙৰ তলত যাম আৰু দলঙৰ তলৰ পৰা দেখুৱাম আপোনালোকক চাই থাকিব ব্লগটো আৰু এনজয় কৰক আৰু এতিয়া আমি তেজপুৰ কলীয়া ভোমোৰা দলঙৰ তলত আহিছোঁ আৰু ইয়াত আহি দেখা পাইছোঁ আৰু এটা দলং বনাই আছে নতুনকৈ আৰু এটা দলং বনাই আছে চ' মই দেখাই দিম আপোনালোকক চাই থাকিব আৰু এবাৰ আহিব আহি ভাল লাগিব ইয়াত সঁচাকৈ তেজপুৰ দলঙৰ তলত আহি বহুতেই ভাল লাগিছে আপোনালোকেও আহিব চাব দলঙৰ তলত আহিব নেচাৰেল বিউটি হয় আৰু নদীৰ পানী বহুতেই ভাল লাগিছে আমি এনজয় কৰিছোঁ বহুত মানুহ আহিছোঁ আমি প্ৰায় 9জনমান আহিছোঁ আমি আৰু আপোনালোকো আহিব ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম